ও দাদা উঠি রিক্সা গাইস বেতালে হাফের মিন্দি ভিডিও বনাই মই বহুত খাইছো গাইস ইও খাইছি back to my YouTube channel Uncle Bashir Vlogs more on YouTube video guys আজি মানে guys কালি ভিডিও তো চাই যাওক একদম মানে আজি পৰা স্টার্ট কৰি দিছো ভিডিওটো তো আজি বৰ্তমান হল এই গাছ 8:30 বাজে বাকি কালি এটা খানা আছে আমাৰ তো খানাটো একদম মস্তি হ'বলৈ গৈ আছে তো বাকি আপোনালোক চাই যাওক দাদা ভিডিওটো স্কিপ নকৰিব আৰু কি একদম ফাইনালি আহি গেল আমাৰ বিকি ভাই তুই কি কিবা এটা কৈ দিয়া বঢ়িয়া লাগছি দিয়া যাই সব জায়গা লোক কম বাকি খানাটো কি হল সেইটো কৈ দিয়া খানাটো দিয়া গাইস এপিসোড কম নাই ক্লিপৰ না গমে হবো বঢ়িয়া এনে বাৰু থাম্বনেল টাইটেল চাই নাই গম পাইছি তথাপিও আৰু পিছত গম পাই আছো জয় আহক বাকি গাইস ইবাগে একদম ইবাগে এখন বিকি ভাই পান্থাৰ আৰু ইবাগে মোৰ পান্থাৰ খান লৈ লৈছো তো একদম জাগেনে পুৰা একদম লগ পাইছো না কি বিকি ভাই এই মই একদম জুয়ে খানা খাবলৈ ডগ আজি পেৰি দিবে লাগব সন্ধে কি কৰিয়ে গাইস খানা বুলি গলি আর এই সাকালাকা একদম আজি ইনকে টানি দিবাই গাইস এই জাগে লগ পাইছো কি গাইস মানে আমি একদম পালো একদম মানে বগলচকৰ পৰা যাচ্ছে দিয়া আমাৰ ইবাগল পৰা আহি কিনে বগলচকৰ পৰা আহি কিনে ৰাইট সাইডে কিবা লাগে আমাৰ মানে স্কুলত দেখি যোৱা আমাৰ হিন্দী মানুহ হিন্দী সকলে চিনি পায় বাকি ইবাগে এজেঞ্চিটো আছে তো ইবাগে ৰাস্তাটো মানে বেয়া হৈছিলে হেনা হৈছিল তো এতিয়া মানে বেয়া নাই দেই গাইস ভাল কৰিছি ইবাগে যিহেতু আমাৰ গংগাবাৰী স্কুলত মামা আহিব তো সকলোৱে আলি হল গাইস মানে মহাৰাজ জয়ন্তী পাতব তো বাকি মহাৰাজ জয়ন্তী কেতিয়া পাতে এইটো গমেই পাই চবে বাকি আমাৰ স্কুলখন আগৰ আছে দেখি আছো বাকি আজি ইবাগে আমাৰ স্কুলত আছে ফৰগেটৰ চাকৰি মানে ইণ্টাৰভিউ আছে আজি ইণ্টাৰভিউ মানে পৰীক্ষা আছে তো ফৰগেটৰ পৰীক্ষা দিছি সকলোকে মানে শুভেচ্ছা দিছো গাইস চবে ভাবি একদম ইয়া বৰা শুভেচ্ছা দিছো চবে ভাবি চবে একদম আগবাঢ়ি যায় একদম বাকি আমিও পঢ়িছো আমিও এনেকৈ আগবাঢ়ি যাম একদিন দিয়াৰ বাকি গাইস দেখতে পারে একদম চাকরি কাৰণে কিমান মানুহ হৈছে মানে এলটো লৈছি চবেই তো বাৰে ভালেই থাকে আৰু চবেই পাবি আৰু মানে এই আগত দেখি আৰু বেছি মানুহ হৈছে এইভাগে দোকান চকানো আছে আগত দেখি তো যাই কিনে একদম আগত দি বঢ়িয়াকৈ নাজাৰটো দেখি দিছোঁ তো ভাবিটোৱে বেলেগ আহি গাইছ ভাবিটোৱে বেলেগ আহি এইভাগে এখন আমাৰ স্কুল মহাৰাজ জয়ন্তী হ'ব এইবাৰ মহাৰাজ জয়ন্তী চবেই আহি গ'ল আছোঁ ফুচকা দক বঢ়িয়া একদম ফুচকা খাইছোঁ সেই বিকি ভাগি এটা দিয়া এইভাগে আমাৰ স্কুলখন আছে মহাৰাজ জয়ন্তী এই মই খাই যাওঁ ৰ দোকান খুলিম কাম নাকি বেপারটো বেপার পরীক্ষা উপলক্ষে ভালো ঠিক আছে না চলি যাব দেই দোকান চলি যাব আমার দোকানে আহিবি গাইছ এতে থাকে ঘূৰা দিবরে 10 টাকা বঢ়িয়া ও গাইছ বাকি আমি পাই গ'লো একদম ভাগত ঘৰ তো মানে অলপমান ৰখ এই ফোন মাৰি আছে দে হা কিবাকে হয় জ্বালা ধুচি হয় থাকিব পৰা নাই গপ আছে মানে আহি পালো একদম ভাগত ঘৰ তো বাকি বিকি এটা কাম ওলছি কি কাম ওলছি বাবু একবার দেখে দিছোন হাল যদি এটা লাইভ কৰি দিব আৰু গাইছি তো ভিডিও আমি আজি গেছিল লাগব দৰকাৰ এ ৰাজিয়া হল চলি গাইছ চলি যাব মুৰ্গীটো কাটি দিবা লাগে মুৰ্গীটো কাটিছো আৰু বাবা আহি লগ দে গাইছ লাগি ঘৰটো বেগে আছে এইটো বইলাৰটো বাকি মনাটোৰ পৰা হলকে আছো তো বাকি বিকি ভাই ই ভ্লগাৰ খাই বিচাৰি গাইছ বইলাৰটো কাটি আছে বইলাৰ বাবু বাকি বিকি এটা কৈ দিয়া এই আজি হবই মানে হবই গাইছ বাকি বাবু পুৰা খিচখিচ কাটি খাম দেবা কি বিকি কি কাটাই নাই কি মুৰ্গী কি লিখছে হা দেখান এই ৰবট মই কি কোন আধা ঘন্টা যুজিছে গাইছ আধা ঘন্টা যুজিছে তাকান চালে গাইছ তাকান বুলি গলে বহুত খানি লিবে বা বুলি কব পাৰি আধা ঘন্টা কাটাই নাই তোৰ মোৰ ৰবট আৰু ইনকে হবি তই ইনকে কাটি নেকি গাইছ ইনকে কাটা লাগে দেচোন বাকি বাগে ফৰগি লকচৰ মেন মানুহ আছে দেই কৈ দি কিবা এটা ইয়াত কৈ দি কাটাই নাই আই অলপ টাইম লাগব লাহানে কাট ডাল নাথাকে নাই কাঠডাল ইমান এটা ভাল নহয় বাকি এই দাখানো ইমান ভাল মাংস পিস দেখি দিছোন গাইছ এক পিসও ভাঙা নাই বিকি কিন্তু আচ্ছা কাম কৰে দেই গাইছ কিছুমান কাম বিকি কিন্তু আচ্ছা কাম কৰে বাকি এতিয়া হয় কথা বাকি ৰান্ধনি কোনি আমাৰ হ'ব আৰু কোনবা গাইছ রিক্সা গাইছ ঠিক আছে একদম গেলাম আর একদম বঢ়িয়া রেডি করা আসি বাকি দিছে
বাকী খাওঁ হে কথা এই কথা বঢ়িয়া হে কৌশিক বা কি আবার মন মাৰি আছ দেখোন মন মাৰি আছ যি এতিয়া মই নিজৰ মনটো মই নিজে মাৰিব নোৱাৰো নেকি তোৰ মতে চজা লাগব নেকি মই হাও তুমি মনটো মাৰিছে মই এতিয়া মই কি তোৰ মতে চজা লাগব নেকি মানে তই কবি মই হাঁহিম তই কবি মই কান্দিম তই কবি মই মন নামৰিম তই কবি মই মন নাৰিম ये लोग कहाँ से आते हैं সিন্ধু এইভাগে যাই আছে আৰু বাকী ইভাগে আমি এইভাগে মোটৰচাইকেলখন লোড কৰিছি ৰিক্সা মোটৰচাইকেল খানি পালি হা মোটৰচাইকেল খান পাইছে মোটৰচাইকেল খানিব লগাই হৈ গ'ল দিবা দেছি এতিয়াতে ইয়াৰ খাম দিয়ে খাম কৈছো না খাম আজি কোনেও আকৌ ৰখাব নোৱাৰে খাম কষ্ট কৈছো না খামেই আজি বাকী গাছ আজি একদম একদম মই খৰিয়ে পাৰি আনিছো আই হা মানে খৰি লৈ বেৰিছি আই দাদা বাইদেউ খৰি লাগব নেকি খৰি লাগব নেকি দাদা 1 কুইণ্টেল খৰি লাগব নেকি এই গান ধৰিছি বাকী সিভাগে খৰি ব্লকটোৰ মেইন সদস্য আহি গৈছে মানে সিহঁতক অলপমান জ্বালা দিছো ৰ মানে আজি কৈছো না আজি খৰি লৈ বেয়া লগাইছি না আজি যাই কেনে চাফা কৰিব লাগিব এইগিলা যদি বেছিকে মোৰ কষ্ট হয় বেছিকে মোৰ মাংস হ'ব ইয়াৰ ৰঙা হৈ গৈছে বেলেগ নহয় তামোল জানা হে আমাৰ অসমীয়া মানুহ তামোল যা 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 দাদা যা বাকী বাকে আমাৰ কাষৰে একদম ভাংৰা থান আছে ভাংৰা থানত এই গাছ প্ৰৱেশ কৰিয়ে ভাল লাগে আই একদম মনোমোহৰ বাকী বেগে গাছ একদম আমাৰ এইটো হ'ল খানা খোৱা একদম স্পীচ বাকী বেগে চৌকাটো আছে বাকী বিকি একদম কামত লাগি গৈছে বেগে কৌশিক ভাও লাগি গৈছে বেগে দাদাই পাব কি ধুইছে মাংস ধুইছে বেগে বঢ়িয়া বঢ়িয়া মাংস ধুই দিয়া কৌশিক ভাই একদম লাগি গৈছে কামত ধুই দিয়া বঢ়িয়া মানে ইয়াতে বিগ বছ পাতিম বুলি ভাবিছো গাইছ মানে বঢ়িয়া একদম এৰিয়াটো বঢ়িয়া বাকী বেগে সেই এটা শান্তি সংঘ আছে বেগে পঢ়ি এটাও বাকী এটা বিগ বছ পাতিলে বঢ়িয়া হৈছে মানে এইকেইটা এইকেইটা শান্তি নাই এইবাৰ জয় দুই হৈছে আৰু জয় ইংৰাজী দিনৰে মানুহ নেকি মোৰ জন্ম কিমান চনত জানা না তই এ হেৰি ৰে মই 57 চনৰে উনি গম পাইছে না মাৰ বিয়াত মই কি কৰিছিলো জানা মাংস বিলাইছিলো গল্লা বিলাইছিলো কি বকি দিছে না গাইছ বাকী বাকে একদম জুইটো লগাই দিছি বিকি ভাই বাকী ইমানাৰ বাই নবকো দেই বাকী চাইকচোন গাইছ ভিডিঅ'টো কি হয় নাজনো আৰু গাইছ মাংস খাব বহিলা কেনে কি মাংস ৰান্ধাই নে ঐ দাই দি খাব মাংস মই বনাম আজি মাংস তই বনাবি এই গাইছ নিমখ হ'ব না জ্বালা হ'ব তেল নিদিব পাৰি তই বনাব জানি মাৰি দিমা ইমান নবকি ঠান্ন বাবাৰে মই মাতিম মিষ্টাৰ মুচুক খাহি ভালছি নাখনি আমাৰ নতুন চেফ ডাঙৰাৱালা এটা আহি গৈছে যেনেকৈ বেতালে মানে এই মাথাত যি সেই পিন্ধে তো আমাৰ নতুন লুক এটা মানে দেখি দিব চাক না গাইজ বেতালে হাফ পেণ্ট পিন্ধি ভিডিঅ' বনাই মই লং পেণ্ট পিন্ধি ভিডিঅ' বনালো দেই গাইছ খানা বনাইছো গাইছ এই লম্পেন বেলাইছে নেকি তই দে বজে দি একবাৰ বনাই দি মাংসটো একদম দিছিলে বহি দিব এতিয়া বৰ্তমান মাংস কম কৰিলে খালা মানুহ লাগে কান্দা মানুহ লাগে একদম আমাৰ একদম মানে মাংসৰ জোল আহি গেল বাকী বিকি ভাই বঢ়িয়া বনিছ একদম টেষ্টিটো কৰি দিওঁ এই মজা একদম বঢ়িয়াকে নামক গেল মাংস আঞ্জাখানটো প্ৰায় ভাল হৈছে দেই গাইছ একদম মানে এনে মানে খানাৰ হিচাপত ঠিকে আছে বাকী বিকি ভাই একদম বেলেগ কামত লাগি গৈছে একদম বাকী এন্ধে গৈছে কিবা ভাত আনিব গৈছে এন্ধে মানে ভাত আনিব যাওঁতে ইমান টাইম মানে ভাতটো বহি থৈছি ভাৰ্গৱে মানে ভাতটো বহি থৈছি বাকী দিশাল আৰু কৌশিকে গেছি তহঁতে কচোন ভাত আনিব যাওঁতে 3টা মানুহ লাগে বাপ্পা মানে 600-800 মানুহৰ ভাত বনাইছে এন্ধে 5জন মানুহ আই তো দাঙি লৈ হল দুটাই দিশালো গেছি একদম আমাৰ কাইখান লুকটো চাক একবাৰ বাকী বেগে এন্ধেও বসি আৰু লাহে লাহে
কি বেগে মাংস একদম আহি গেছে বিকি মাংস দেই ওহো কি বঢ়িয়া বঢ়িয়া খোলকে দিছো এই মাংস দি দে দেখা নাছি মোৰ কাহি আৰু মোৰ ফাইনেল লুকটো একদম তো খাই কেনে টেষ্ট কৰিছো ৰ গাইছ নে টেষ্ট কৰিছো মজা 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 ঐ কি বিকি এই বঢ়িয়া বঢ়িয়া বাকি খাই কেনে লগ পাই আছো বাকি গাইছ একদম মোৰ খল হৈ গেল বাকি হান মোৰ পাহাত বাকি বেগে ভাৰ্গৱৰ এই হান কাহি বাকি বেগে ভাৰ্গৱ একদম ক্লিপ লগত ৰেডি বাকি বিকি খাবা নৰি কেনে কুকুৰক দিছি বাকি বেগে কৌশিক ভাইও খাই আছে নাই নৰি আই তা কৌশিক ভাই নৰি আৰু খাবা না টানিবা নৰা এই বাকি এই দিশাল ভাই কৈ দিয়া এই পাৰবি গাইছ মই এটা কথা কৈছো এনে জ্বালা বুলি কৈ আছে জ্বালা কাৰণটো কি জানা ৰেড চিলিটো আৰু তোৰ পানী লাগাটো ভাল কাৰণে মই জ্বালা তোৰ চিলি কম জ্বালা নাই তই মই কৈছো না কি খাওঁ নাই তোৰ বাপ্পা ও কম টানা নাই তাৰ মুখেদি মাতে নলয় বাকি খাই আমাৰ কুত্তাটো খাই আছে কুত্তা উমে একবাৰ কৈ দি বাকি বাগে আমাৰ এটা কুত্তাৰ খোৱা নাই মানে দৌৰো মানে কম্পিটিশ্যন পাতা আনিছি চেলেঞ্জ পাচ্ছি দৌৰো বাকি বিকি কে নাই মই একদম পেটটো ফুলি গৈছি গেছটি কি হ'ল নেকি মানে মানুহ খাইছি কিন্তু প্ৰায় খাইছি नहीं ये लोग कहाँ से आते हैं কে নাই লাগিল কেন আচ্ছা খানা আছে, আচ্ছা খানা কোনি ৰাঞ্চি ৰাঞ্চি কোনি বিকি কিন্তু খানা কিন্তু আচ্ছা আছে না খানা কিন্তু আচ্ছা আছে বঢ়িয়া বঢ়িয়া বাকি কৌশিক ভাই তুমিও কৈ দিয়া সেইকাৰণে মানুহটো মানে আকলাকে থাকি ভাল পাই আই বঢ়িয়া আচ্ছা খানা খাবাই নলি লাগি আচ্ছা আচ্ছা বঢ়িয়া বঢ়িয়া বাকি বিকি তই কি ভিডিঅ' এডিট কৰাত লাগি গেলি নহয় ভাইৰেল হৈছি বিকি ভাইৰেল আগৰ ক্লিপটো গমেই পাইছে চবে বিকি ভাইৰেল বাকি বিকি ভাইৰেল তুমি কত উঠপাই এটা মস্ত ডাঙৰ কথা আছিল খানা চানা খালো আৰু বিকি আৰু দিশাল নিৰুদ্ধে গ'ল কি আই বিকি আৰু দিশাল অ ভাইৰেল ঐ নিৰুদ্ধে গৈছে হাউ 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 অ কি গ্লে ও দুও কৰিব পাৰি আজি তোক ক'ব লাগে